হে দোস্ত ওয়েলকাম বেক টু মাই আছামিজ টপ চেনেল। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। আমাৰ গাহৰি মাংস কাটি থকা হৈছে অহাকালিৰ কাৰণে। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া টাইটানিক বনোৱা হৈছে সম্পূৰ্ণ। মই বৰ্তমান বিশেষ একো দুখাব নোৱাৰিলোঁ, মই টাইটানিকটো দুখাই দি আছোঁ সম্পূৰ্ণ। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এইখন আমাৰ গেটখন। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। এতিয়া বৰ্তমান আমাৰ গেটত বস্তু লগাবলগীয়া আছে, বৰ্তমান আমি লগোৱা নাই, অহাকালিলৈকে লগাই দিম। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। অঠি দুখাই আছোঁ, ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। এইটো আমাৰ টাইটানিক। আৰু বুৰ্জ খালিফা বনোৱা হৈছে। মই ভিডিঅ'টোৰ শেষত দেখুৱাই দিম, ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। বুৰ্জ খালিফা কেনেদৰে বনোৱা হৈছে, সজোৱা হৈছে। ওপৰত এক ঠাক আছে, ইয়াতে থাৰ্মকল আনি থোৱা আছে। এতিয়া আমি অলচত আখৰ কাটিম, হেপ্পী মাঘৰ বিহু বুলি কিনে। গাইছ, আমি এতিয়া বুৰ্জ খালিফা চাব যাই আছোঁ। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আহক বলক। এতিয়া ফাইনেলি আহি গ'লো। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। আমি এতিয়া বুৰ্জ খালিফাত উঠিবলৈ যাই আছোঁ। ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। পিছফালে কলপাত দিয়া হৈছে, এতিয়া চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে। বুৰ্জ খালিফা আহি পাইছোঁ।